নির্বাচন বিহালী সমষ্টিৰ মন্ত্ৰী পীয়ুষ হাজৰিকা সাংসদ গৌৰৱ গগৈ ৰাজনীতিৰ যুদ্ধ হৈ পৰিছে আকৰ্ষণীয় আৰম্ভ হৈছে যাক যেনেকৈ পাৰে দুৰ্বল কৰা ৰণকৌশল প্ৰস্তুত বিহালী সমষ্টিত চলিছে গৌৰৱ গগৈ বনাম পীয়ুষ হাজৰিকাৰ যুঁজ বিহালী সমষ্টিক লৈ চিন্তাত বাঢ়িছে বিজেপিৰ গৌৰৱ গগৈৰ নেতৃত্বত বিহালীত শক্তিশালী হৈছে কংগ্ৰেছ দিনক দিনে আকৰ্ষণীয় হৈছে বিহালীৰ ৰাজনীতিক বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত হাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নেতৃত্বত প্ৰায় 20 গৰাকী নেতা মন্ত্ৰী সাংসদ বিধায়ক বিজেপি নেতাৰে ভৰিছে বিহালী সমষ্টি গাঁৱৰ চুকে কোণে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপি নেতা সাংসদ বিধায়ক মন্ত্ৰীয়ে তাৰ পাছত বিহালী সমষ্টিত পৰাজয়ৰ ভয় খেদিছে বিজেপিৰ পৰাজয়ৰ ভয় খেদাৰ কাৰণ সাংসদ গৌৰৱ গগৈ লোকসভা নিৰ্বাচন যোৰহাট সমষ্টিৰ গৌৰৱ গগৈলৈ হেৰুৱাবলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰিছিল বিজেপিৰ ৰুচি মৰাঠী সকলো নামিছিল নিৰ্বাচনী প্ৰচাৰত বিজেপিত বিহু ভাঙি গৌৰৱ গগৈ জয় হৈছিল তেনে স্থলত যোৰহাটত ব্যৰ্থ বিজেপিৰ লক্ষ্য বিহালী বিজেপিৰ চক্ৰ বিহুত অভিমন্যু গৌৰৱ বিহালীত বিজেপি দুৰ্ভাগ্য ৰঞ্চালী এফালে বিজেপি আনফালে একক গৌৰৱৰ বিপৰীতে থিয় দিছে অসম সন্মিলিত মৰ্চাৰ নেতৃত্ব বিহালী যেন পৰ্যবেক্ষিত হৈছে এক প্ৰকাৰৰ মিনি দিছপুৰলৈ গিৰিয়া দলটোৰ মন্ত্ৰী বিধায়কে বহৰ পাতিছে বিহালীত এফালে যদি বিজেপিৰ মন্ত্ৰী বিধায়ক মাৰাথন প্ৰচাৰ আনফালে আকৌ অসম সন্মিলিত মৰ্চাৰ নেতৃত্বত বিশাল ৰেলী মুঠতে বিহালী চক্ৰ বিহুত নিৰ্মাণ গৌৰৱ গগৈ ৰণত পেলাবলৈ আপ্ৰাণ চেষ্টা দলটোৰ দিনে ৰাতে একাকাৰ কৰি বিহালীত হাহাকাৰ বিজেপিৰ কোনো পথে বিহালীত পৰাজয়ৰ গ্লানি নামানে গিৰিয়া দলটোৱে আক্ৰমণ ৰূপত প্ৰতিদিনে বিহালীত বিজেপিয়ে দিনে নিতে নতুন কৌশল ৰচিছে গৌৰৱৰ বিহালী বিজয়ৰ গৌৰৱৰ পৰা আঁতৰাই ৰাখিবলৈ যেন বাধ্যপৰিকৰ গিৰিয়া দল তাৰ মাজে মাজে চলি আছে বিহালীত ব্যক্তিগতভাৱে আক্ৰমণ তাৰ উত্তৰ দিলে গৌৰৱ গগৈ ৰাজহুৱা জীৱনত জড়িত লোকে কথা কওঁতে সাৱধান হ'ব লাগে ৰাজনীতিবিদ যিসকল আমি ৰাজহুৱা জীৱনত আছো নিজৰ কথা কোৱা আগত এবাৰ আমাক অলপ চিন্তা কৰিব লাগে কংগ্ৰেছৰ ভুল হৈছে এয়া শুধৰণীয় সময় বহুত কৰিবলগীয়া আছে হ'ব পাৰে মাজত আমাৰ পৰাও ভুল হয় আমি নকওঁ যে আমি কেতিয়াও ভুল নকৰো আমাৰ হ'ব পাৰে আমাৰো কেতিয়াবা আমাৰ আগতে ভুল হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে গৌৰৱ গগৈয়ে সমালোচনা বিজেপিক বিজেপিৰ দখলত এতিয়া গিৰিয়া দল কংগ্ৰেছৰ পৰা গুচি যোৱা নতুন বিজেপি বিজেপিসকল গোটেই তেওঁলোকে বিজেপিৰ দলটো দখল কৰি ল'লে আমি জানো যে তেওঁলোকে কেনেদৰে অসমৰ চুকে কোণে মাটি দখল কৰিছে বাগান দখল কৰিছে কিন্তু আজি তেওঁলোকে বিজেপিৰ দলত সোমাই এটা বিজেপিৰ দলটোকে দখল কৰি ৰাখিছে হেল্ল' গাইজ আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল